তাইনো ভাল লাগিছে এয়া কইনা তোক যদি মই ইয়াৰ পৰা যদি দলিমাই পেলাই দিওঁ কি হ'ব তো আজি বহুত দিনৰ মূৰত আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এইকেইদিন বহুত দিন মই ভিডিঅ' বনোৱাই নাই আৰু লাষ্ট ভিডিঅ' দিছিলোঁ পাৰ্কত যেতিয়া ফুৰিব গৈছিলোঁ তেতিয়াই দিয়া হয় ভিডিঅ'টো তাৰপিছতো বনাইছিলোঁ জেঠাইহঁত থাকোঁতে সৰু পেহীহঁতৰ ঘৰলৈ গৈছিলোঁ তাৰপিছত তাৰ পৰা আহি জেঠাইহঁত যেতিয়া ঘৰলৈ গ'ল সেয়াও বনাইছিলোঁ কিন্তু সেইবিলাক চব খেচেং মেচেং হৈ গ'ল সেইকাৰণে আপলোড নকৰিলোঁ আৰু এবাৰ বিহুতো ভিডিঅ' বনোৱা নহ'ল কাৰণ বিহুত ভিডিঅ' বনাবলৈ এইবাৰ আমাৰ মেজি পতা নাই আগতে দেউতা থাকোঁতে যি পাতিছিলোঁ এইবাৰ পতা নাই আৰু গাও বেয়া আমাৰ চবৰে তো সেইটো কাৰণে ভিডিঅ' নবনালোঁ আৰু আজিলৈকে মোৰ গা ভাল হোৱাই নাই ফাৰ্ষ্টতে মানে চবতকৈ আগতে মোৰে হ'ল গা বেয়া তাৰপিছতে এটা এটাকৈ ঘৰৰ চবৰে হ'ল আৰু প্ৰথমতে জ্বৰ হৈছিল কিন্তু তাৰপিছত ভাল হৈ পেলাই এতিয়া কাহ আৰু চৰ্দি পূৰা লাগি আছে আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ টাউনলৈ গোলাঘাট টাউনলৈ মানে ভণ্টিৰ বিয়া পালেহিয়ে আৰু বিয়া বুলি মই একো বজাৰ কৰাই নাই তো সেইটো কাৰণে আজি ভাবিছোঁ টাউনলৈ যাওঁ গৈ পেলাই তাত কিবা কিবি অলপ বজাৰ কৰোঁগৈ আৰু সৰু পেহীহঁতো আহিব সিহঁতৰ লগতে যাম আমি আৰু এয়া আমি গোলাঘাট টাউন পাই গ'লোহি আৰু ইয়াতে ইখনৰ পিছত সিখন দোকান ঘূৰিয়ে পৰিছোঁ ক'তো ভালছে কাপোৰ পচন্দ হোৱা নাই মানে কিছুমানত হয় কিন্তু সেইখনত কাপোৰযোৰ কিবা এটা প্ৰব্লেম ওলায় তেনেকৈ ঘূৰি ফুৰা হৈছে আৰু বহুত দোকান ঘূৰিছোঁ গোটেইখিনি ভিডিঅ' কৰিবলৈ হ'লেতো 1 ঘণ্টামান হৈ যাব আৰু এনেকৈ চাই অৱশেষত এই দুযোৰ কাপোৰে পচন্দ হ'ল আৰু এই দুযোৰ দিদিৰ কাৰণে হয় আৰু মোৰ কাৰণে যিযোৰ কিনিলোঁ সেইযোৰ এয়া মই ফটো এখন লগাই দিছোঁ বিয়াত পিন্ধিলে ভালকৈ দেখিব আৰু হেল্ল' প্ৰিয়ান আৰু এতিয়া আমি বজাৰ কৰি আহিলোঁ আৰু বিয়াত ভাগৰ লাগি গৈছেগৈ মানে বহুত দোকান ঘূৰিলোঁ ইখনৰ পৰা ইখন তথাপিতো মোৰ মানে চব বস্তু কিনি কমপ্লিট নহ'লে আৰু মোৰ প্ৰায়ে এনেকুৱা হয় মানে চব কিনি মোৰ কমপ্লিট নহয়গৈ কিবা থাকিয়ে আহে আৰু সময়ো অভাৱ মানে দিদিহঁত গোলাঘাটত বজাৰ কৰি পেলাই ঘৰলৈ যোৱাত দেৰি হৈ যাবগৈ সেইকাৰণে জল্দি গ'ল আৰু আমি তাৰ পৰা এতিয়া আহি আছোঁ পেহীহঁতৰ ঘৰলৈ মানে বিয়া খবৰ ল'ব আহিছোঁ বিয়া পালেহিয়ে আৰু মাফালে চাই দিয়া আহি আছোঁ আৰু পেহীহঁতৰ আগতে কোৱা দৰা দিছিলে এতিয়া নতুন ঘৰলৈ আহিলে তো এইখিনি জেগা এইফালে এনেকৈ সোমাই আহিব লাগে আৰু পেহীহঁতো তাতে বজাৰ কৰি আছে মানে ডাঙৰ পেহীহঁত বিয়া বজাৰ আৰু আহিব সিহঁতি আমি মানে আগতীয়াকৈ গুচি আহিলোঁ আমাৰ আগতীয়াকৈ হৈ গ'ল কাৰণে সিহঁতি বজাৰ কৰি আছে পুৰা তো সেইকাৰণে থৈ পেলাই গুচি আহিলোঁ আমি আগতীয়াকৈ সিহঁতি পিছত আহি থাকিব আৰু তো ফাইনেলি আমি বিয়া ঘৰ আহি পাই গ'লোহি এতিয়া আন্ধাৰ হ'ল আৰু ফাইনেলি এতিয়া আন্ধাৰ হ'ল কালি এয়া কইনা লাজতে পলালে ছাগলী কেইটা ছাগলী বাপৰে চকুকেইটা বেয়া জিলিকিছে আৰু আমি আহি পোৱাৰ অলপ পিছত পেহীহঁতো আহি পালেহি আৰু এইখিনি হৈছে মানে মানদিয়া বজাৰ আৰু আগতেও কৰা আছে আৰু আজিও অলপ কৰি আনিছে আৰু কৰিবলৈ বাকী আছে সেইখিনি পিছত লাহে লাহে কৰি থাকিব আৰু এতিয়া আমি চবেই চাই আছোঁ কি বস্তু আনিলে হেল্ল' ফ্ৰেণ্ড গুড মৰ্ণিং আৰু কালি আমি ইয়াত থাকিলোঁ পেহীহঁতৰ ঘৰত আৰু আজি যামগৈ আৰু এইফালে আছে আমাৰ কইনা লাষ্ট কৰে ছোৱালী জীৱনৰ এইটো লাষ্ট ভিডিঅ' ন এয়া আমাৰ কইনা ফিলিং কৰা কেনেকুৱা লাগিছে কইনা লাষ্ট ভাল লাগিছে তাইনো ভাল লাগিছে ভালে লাগিব ন নিজৰ বিয়াত ভাল নালাগি ন কাৰ বিয়াত ভাল লাগিব বেয়া লগা নাই কইনা মানে বেয়া লগা নাই ভাল লাগিছে কিন্তু মোৰ হ'লে মানে কি বুলি কয় গোটেই জীৱনৰ কাৰণে বিয়া হৈ যাব ন বেয়াটো লাগিবই অলপ কিন্তু তাই হেনে ভাল লাগিছে ভাল কথাই বিয়া হৈ যোৱাটো কি আৰু মানে বেয়া লাগি লাভ নাই ভালে লাগিব লাগে আৰু এইফালে পেণ্ডেল দি আছে এইফালে খোৱা হ'ব এইফালে বনোৱা হ'ব ন এইফালে বনোৱা হ'ব আৰু এইফালে ইয়াতো পেণ্ডেল দি আছে ওপৰলৈকে
এইটো তোমাৰ 5 2 7 কেজি 7 এইফালে 14 কেজি বাপৰে বহুত ওজন আছে এনেকৈ কৰে নেকি এইটো 4 কেজি বাহ তোক যদি মই ইয়াৰ পৰা যদি দলিমে পেলাই দিওঁ কি হ'ব বেছি বেছি একো নহয় ভৰিটা মাৰিব হাতটো মাৰিব বা মৰি থাকে তাতকৈ বেছি একো নহয় সেয়াহে মই একো নাই ন' প্ৰব্লেম পেলাই দিওঁ নেকি এতিয়া হে আৰু এইবিলাক প্লান্ট কোনে ৰুইছে কাকুৱে ৰুইছে তুমি ৰুইছা এইবিলাক প্লান্ট ৰুইছে এইজোপা ভাল লাগিছে এইটো কি ফুল হয় নাজানো আৰু এইফালে ইয়াৰ কৰ্ণাৰ লগত দিবলগীয়া মানে কাঁহী বাতি ঘটি শৰাই বটা এনেকুৱাবিলাক বস্তু বান্ধি আছে অলপ অলপকৈ আৰু মই যিমান পাৰোঁ অলপ অলপকৈ ভিডিঅ' কৰি দেখাবলৈ চেষ্টা কৰিছোঁ যাতে থাকি যায় পিছত মেমৰি হিচাপে হেল্ল' 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 কৈ দিয়া আঙুলিটো কামুৰিব চাব দেই দাঁত নাই নামটো কি ছাগলীটোৰ নামটো কি ছাগলী নাম চাম নাই আমাৰ চিকিমিকি যে আছিলে আমাৰ চিকিমিকি দুটা মৰি থাকিলে তাৰপিছতে মাকজনী বিকি দিলোঁ ইমান মৰম লগা আছিলে চিকিমিকি জীৱনত আজি প্ৰথম এনেকুৱা চাইকেল চলাইছোঁ এতিয়া এক্সিডেণ্ট চাইকেলখন মই চাপৰ নাই সেইকাৰণে ভালছে ঢুকি নাপাওঁ মোৰ চাইকেলখন আছিলে মোৰ এখন চাইকেল আছিলে কিন্তু এইখন বেয়া হৈ গ'ল মই ক্লাছ 9ত কিনিছিলোঁ কিন্তু এতিয়া নাই বৰ্তমান এখন একদম বেয়া হৈ গ'ল আজিকালি চাইকেল চলাই ইমান নহয় আগতে যেতিয়া স্কুল যাওঁ তেতিয়া চাইকেল লৈ গৈছিলোঁ কলেজলৈ গৈছিলোঁ চাইকেল লৈ কিন্তু এতিয়া চলোৱা নহয় যে বেয়া হৈ গ'ল সেইখন আৰু এইটো হৈছে আমাৰ কইনাক দৰাই দিয়া গিফ্ট কৰি গৈছে এইটো এইটো লৈ যা এইটো লৈ যা তাৰপিছত ইয়াত এটা চাৰ্চ কৰিব লাগিব মৌচুমী ব্লগ MOUCH এইটো ওলাই আছে এইটো হৈছে ভিডিঅ' এইটো এনেকৈ ছাবস্ক্ৰাইব কৰি দিয়া তাৰপিছতে নটিফিকেশনটো ক্লিক কৰি অল কৰি দিয়া तो मेरा हो गया फ्री का प्रमोशन अरे भाई वीडियो को হেল্ল' এভৰিৱান আৰু এতিয়া সময় হৈ গ'ল এটা আৰু এতিয়া আমি যাবলৈ ওলালোঁ মানে এতিয়া ঘৰলৈ যাম সোনকালে ওলাইছোঁ ইয়াৰ পৰা নহ'লে ঘৰ গৈ পাওঁতে পাওঁতে দেৰি হৈ যাব আৰু দেৰগাঁৱতো কিবা চাৰিআলি বজাৰ কৰিবলগীয়া আছে বাই বাই হেল্ল' ব্ৰান আৰু ঘৰ আহি পালোহি আহি পোৱা অলপ সময় হ'ল আৰু এতিয়া জুই সেকি আছোঁ বহুত ঠাণ্ডা পৰিছে এইকেইদিন আৰু আজি ব্লগটো ইমানতে শেষ কৰি দিছোঁ আৰু যদি ভাল পালে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই